Hi friends, মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম DME এক্সামিনেশ্যন 2023 গ্ৰেড 3 এণ্ড গ্ৰেড 4 ৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো আছে হু ৱাজ দ্য লাষ্ট কিং অফ আছাম কিংডম ইন আছাম? যে কোনগৰাকী অসমৰ শেষ ৰজা আছিলে? অপশ্যন এ আছে চক্ৰদেৱা সিংহা, অপশ্যন বি আছে পৰামাত্য সিংহা, অপশ্যন চি আছে পুৰন্দৰ সিংহা, অপশ্যন ডি আছে ৰাজেশ্বৰ সিংহা। ইয়াৰ ভিতৰত সঠিক এনসাৰটো হল অপশ্যন সি পুৰন্দৰ সিংহা। তো নেক্সট কুৱেশ্যন লৈ আমি আহিছো যে হু এমং দ্য ফ্লোয়িং এক্স এজ দ্য চেয়াৰমেন অফ ৰাজ্য সভা অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট? তো ইণ্ডিয়ান পাৰ্লিয়ামেণ্টত তলৰ দিয়া কোনজন ৰাজ্যসভাৰ সভাপতিত্ব কৰে? তো অপশ্যন এ আছে দ্য স্পীকাৰ অফ দ্য লোকসভা, অপশ্যন বি আছে দ্য চিফ জাষ্টিস অফ ইণ্ডিয়া, অপশ্যন চি আছে দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, অপশ্যন ডি আছে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ইয়াৰ ভিতৰত সঠিক এনচাৰটো হ'ল অপশ্যন চি দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাইচ প্ৰেচিডেণ্ট আমাৰ ভাৰতবৰ্ষৰ ভাইচ প্ৰেচিডেণ্টজনে যে ৰাজ্যসভাৰ সভাপতিত্ব কৰে। তো নেক্সট কুৱেশ্যনটো আহিছে হাউ মেনি স্পক্স আৰ দেয়াৰ ইন দ্য আশোক চক্ৰ? এই আশোক চক্ৰত কেইটা দাগ আছে? মানে আমাৰ যিটো জাতীয় পতাকাৰ আশোক চক্ৰ আছে তাৰ ভিতৰত কেইটা দাগ আছে? এই কুৱেশ্যনটো আপোনালোকক এনচাৰটো দিবলৈ কমেণ্টত এনচাৰ দিবলৈ অনুৰোধ কৰিলো। সো অপশ্যন এ নাম্বাৰত আছে 10টা, অপশ্যন বি আছে 24, অপশ্যন চি আছে 26 আৰু অপশ্যন ডি আছে 30। তো এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে দিব, মই আশা ৰাখিলো কমেণ্টত। তো নেক্সট কুৱেশ্যন যিটো 4 নম্বৰ কুৱেশ্যনটো আছে হু এমং দ্য ফ্লোয়িং ইজ নন এজ দ্য ৰাজস্বৰাজ? তলৰ কোনগৰাকীক ৰহৰাজ বুলি বা ৰাজস্বৰাজ বুলি জনাজাত? তো ইয়াতে সকলোৱে আমি জানোই যে অপশ্যন কেইটা আছে কি আছে লক্ষ্মীনাথ বেজবৰুৱা 1 নম্বৰত আছে, 2 নম্বৰত আছে নবীন চন্দ্ৰ বৰদলৈ, 3 নম্বৰত আছে তৰুণ ৰাম ফুকন, 4 নম্বৰত আছে জ্যোতি প্ৰসাদ আগৰৱালা। ইয়াতে সঠিক এনচাৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা হ'ল ৰহৰাজ লক্ষ্মীনাথ বেজবৰুৱা। তো নেক্সট কুৱেশ্যনটো আমি আহিছো যে দ্য ছেকেণ্ড বেটেল অফ পানিপত ৱাজ ফought ডিউৰিং দ্য ৰিজন অফ? দ্বিতীয় পানিপত যুদ্ধ কাৰ ৰাজত্ব কালত হৈছিলে? ইয়াতে কিছুমান ৰজাৰ নাম দিয়া আছে। তো 1 নম্বৰত আছে বাবৰ, 2 নম্বৰত আছে হুমায়ুন, 3 নম্বৰত আছে আকবৰ, 4 নম্বৰত আছে জাহাংগীৰ। সো ইয়াতে সঠিক এনচাৰটো হ'ল আকবৰ। আকবৰৰ ৰাজত্ব কালত পানিপতৰ দ্বিতীয় যুদ্ধটো হৈছিলে। সো নেক্সট কুৱেশ্যনটো আমি আহিছো 6 নম্বৰ কুৱেশ্যন দ্য ফাৰ্ষ্ট শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ প্ৰথম অনুচ্ছেদত কিহৰ বিষয়ে বৰ্ণনা আছে? তো ইয়াতে অপশ্যন এ আছে কণ্টেইনছ দ্য ফৰ্মছ অফ অড এণ্ড এফাৰ্মেশ্যন, বিত আছে consist of the list of the state of the union territories, তো সিত আছে contain the list of language recognized by the parliament, option b আছে consist of the provision regarding powers authority etc. so ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো consist of the list of the state of the union territories. so আমাৰ যিটো ৰাজ্যৰ সীমাৰ বিষয়ে আমাৰ ভাৰতীয় সংবিধানৰ প্ৰথম যিটো অনুচ্ছেদ প্ৰথম অনুচ্ছেদত ইয়াৰ বিষয়ে বৰ্ণনা কৰা হৈছে। তো নেক্সট কুৱেশ্যনটো আছে যে মিটাৰ পাৰ ছেকেণ্ড ইজ এ ইউনিট অফ? মিটাৰৰ প্ৰতি ছেকেণ্ডৰ ইউনিটক কি বোলে? তো ইয়াতে অপশ্যন এ আছে এক্সেলাৰেশ্যন, অপশ্যন বিত আছে ডিছপ্লেচমেণ্ট, অপশ্যন চিত আছে ভেলোচিটি, অপশ্যন ডিত আছে লেন্থ। ইয়াতে শুদ্ধ উত্তৰটো হ'ল চি ভেলোচিটি। So next question to আহিছে আমি 8 number question. The change in the direction of light while traveling from one medium to another is called? এঠাইৰ পৰা আন এটা ঠাইলৈ যাওঁতে গাড়ী লাইটৰ যিটো গতি পৰিৱৰ্তন কৰা কি বুলি কোৱা হয়? 1 নম্বৰত আছে ৰিফ্লেকশন, 2 নম্বৰত আছে ডিফ্ৰেকশন, 3 নম্বৰত আছে ইন্টাৰফাৰেন্সেস, 4 নম্বৰত আছে ৰিফ্ৰেকশন। তো ইয়াৰ ভিতৰত যিটো আমাৰ সঠিক উত্তৰ সেইটো হল ডি নাম্বাৰটো ৰিফ্ৰেকশনটো হল সঠিক উত্তৰ। তো নেক্সট কুৱেশ্যনটো আমি চাইছো যে 9 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো হল যে which of the flowing forms blue litmus to red? তলৰ কোনটো লিটমাছ নীলাৰ পৰা ৰঙালৈ পৰিৱৰ্তন হয়? আমি যেতিয়া পৰীক্ষা কৰিম তেতিয়া আমাৰ কোনটো লিটমাছ আমি এক্সাম কৰাৰ পিছত নীলাৰ পৰা ৰঙালৈ পৰিৱৰ্তন হয়। ইয়াৰ ভিতৰত আছে 1 নম্বৰত আছে এচিড, 2 নম্বৰত আছে আলকালি, 3 নম্বৰত আছে সল্ট, 4 নম্বৰত আছে বেজ। তো ইয়াৰ ভিতৰত সঠিক এনচাৰটো হ'ল এচিড। এচিডটো আমি যেতিয়া লিটমাছ কৰিম তেতিয়া হলে ইয়াৰ নীলাৰ পৰা ৰঙালৈ পৰিৱৰ্তন
হয় লাষ্ট কুৱেশ্যনটো হ'ল which of the following is the largest gland of human body তলৰ কোনটো মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ মাংস গ্ৰন্থি তো ইয়াতে যদি আমি চাওঁ ইয়াৰ ভিতৰত অভৰে আছে এক নম্বৰ অপশ্যনত আছে বি নম্বৰ অপশ্যনত আছে লিভাৰ চি নম্বৰ অপশ্যনত থাইৰয়েড ডি নম্বৰ আছে পেনক্ৰেছ তো ইয়াৰ ভিতৰত যেটো আমাৰ মানুহৰ শৰীৰ মাংস গ্ৰন্থি আছে আটাইতকৈ ডাঙৰ হ'ল লিভাৰ তো লিভাৰ অপশ্যন বি টো হ'ল সঠিক আনসাৰ সো বন্ধুসকল যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তো লাইক কমেন্ট কৰিব আৰু নেক্সট টাইম আৰু ভিডিঅ' ধুনীয়াকৈ ভিডিঅ' পাবলৈ চেষ্টা কৰিম